হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰোঁ ভালেই আছে। ময়ো ভালেই আছোঁ। কথাটো হ'ল আজিতো হ'ল মাদাৰ্ছ ডে'। মাকক সন্মান কৰোঁ, হেপী মাদাৰ্ছ ডে'। তাৰপিছত আহে এচাম এনেকুৱা প্ৰাণী বুলি ক'ব লাগিলোঁ, মানুহ বুলি ক'ব নালাগে। কিয়নো গোটেই বছৰটো মাকক মানে কথা নুশুনিব, যিটো কৰিবলৈ নক'ব সেইটো কৰিব, য'ত যাব নিদিব ত'ত যাব, মাকৰ লগত মুখে মুখে কথা ক'ব, মানে যি টি। মই এইটো কোৱা নাই যে চবেই মানে কি বুলি কয় মাকক ভাল নাপায়। চবেই ভাল পায়, ময়ো ভাল পাওঁ। চবৰ মাককে চবেই ভাল পায়। চবেই মানে যিমান ধনী দুখীয়াৰ লগত কোনো কথা নাই ইয়াত। মাকক ভাল পোৱাৰ লগত কোনো ধনী দুখীয়াৰ কথা নাই। চবেই মাকক ভাল লাগে, মাকক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। কিন্তু কথাটো হ'ল গোটেই বছৰটো কথা নুশুনি কিনে এই আজিৰ দিনত যে মাদাৰ্ছ ডে', আজিৰ দিনত কি কৰিব, ফটো মাৰি কিনে হেপী মাদাৰ্ছ ডে' একদম ইফাল সিফাল কৰি কৰি তন্য তন্য কৰি দিব। ফেচবুকত যাবই নোৱাৰি হেপী মাদাৰ্ছ ডে', হেপী মাদাৰ্ছ ডে'। কিয় ভাই? বছৰটো ক'ত যোৱা? বছৰতো দেখা নাপাওঁ। যিদিনা মাদাৰ্ছ ডে' সেইদিনা মাকক ভাল পাবা, আৰু যিদিনা মাদাৰ্ছ ডে' নহয় সেইদিনা কথা নুশুনিবা, অন্যায় বনাই ঘূৰি থাকিবা, য'ত যাব নিদিব ত'ত যাবা, যি খাব নক'ব সি খাবা, হয়নে? এই ফেচবুক, ইনষ্টাগ্ৰামত ষ্টেটাছ দি কিনে, হোৱাটছআপত ষ্টেটাছ কি কৰিব বিচাৰা, কি দেখাব বিচাৰা? মই মাকক ভাল পাওঁ। আজিৰ কাৰণে মাকক ভাল পোৱা, আৰু ভাল পোৱা বাকী দিন ক'ত যায়? ঘটি লৈ পলাই যায়। মই নিজকেও কৈছোঁ এইটো কথা। চবেই এনে যে নাই বেলেগক কৈ আছোঁ, মই নিজকেও কৈ আছোঁ। মানে আজিকালিৰ এটা ট্ৰেণ্ড হৈ গৈছে যে মাকক ভাল পাব লাগে, দেখাব লাগে বেলেগক। বেলেগক দেখাই কিনে লাভ নাই ভাই। বেলেগক দেখাই কিনে কোনো লাভেই নাই। বহু লোক আছে, তোমাৰ ওচৰে পাজৰে যিমান লোক আছে, তোমাৰ সুখৰ সময়ত তোমাৰ লগত থাকিব আৰু তোমাৰ দুখৰ সময়ত আঁতৰি যাব। আৰু বিশেষকৈ তোমাৰ ওচৰ চুবুৰীয়া যিবিলাক আছে সেইবিলাক তোমাৰ ভাল চাবই নোৱাৰে। সেইকাৰণে কথাটো হ'ল যে নাই, মাদাৰ্ছ ডে' দিনা ঠিকে আছে, মাদাৰ্ছ ডে'। কোনোবাই মাকক সেৱা কৰি কিনে ফটো এটা দিছে না, কোনোবাই মাকক বেলেগ কিবা কৰি দিছে না, ওচৰত যাই কিনে ফটো উঠিছে, ফটো উঠাৰ পিছত সেইটো ষ্টেটাছ মাৰি দিছে। হয়, আজি মাদাৰ্ছ ডে', হেপী মাদাৰ্ছ ডে'। মই মাকক বহুত ভাল পাওঁ, মোৰ জান, কিবা কিবি কলিজা ইফাল সিফাল একেবাৰে মানে এনেকুৱা ভাল পায় মাকক আজিৰ দিনটোৰ কাৰণে। বাকী দিন আলো তুলিব লাগিছে। এনেকুৱা নকৰিবা। মোৰ ভিডিঅ'টো বহুতৰ বেয়া লাগব, 99% মোৰ ভিডিঅ' বেয়া লাগব। কিন্তু সত্য মানুহে কয় না, সত্য কথা সদায় তিতা। সত্য কথা কেতিয়াও মিঠা নহয় কাৰো বাবে। সত্য অপ্ৰিয় হ'বই, কাৰো প্ৰিয়, সত্য কাৰো প্ৰিয় নহয়। কথাটো বুজি চাবা বা এবাৰ ভাবি চাবা যে নাই, আজিৰ দিনত যিবিলাকে মাকক ভাল পাই কিনে যেনেকুৱা ষ্টেটাছ, যেনেকুৱা ফটো, যেনেকুৱা যি পোষ্ট কৰিছে, কালি সেইবিলাক ক'ত যায়? মাকক ফোন কৰাৰ লগে লগে যদি কোনোবা এটা বন্ধুৰ লগত পাৰ্টি কৰি আছে বা কোনোবা ছোৱালীক লগ ধৰিব আহিছে, সঁচা কথা ক'ব জানো যে মা মই ছোৱালীৰ লগ ধৰিব আহিছোঁ, মা মই মদ খাই আছোঁ? ক'ব? মিছাকেই মাতিব। কিয় ভাই? আৰু আজিৰ দিনত মাকক ভাল পাওঁ, মাকক শ্ৰদ্ধা কৰা, হেৰি কৰা, অন্তৰৰ পৰা কৰা। এই বেলেগক দেখাই কিনে লাভ নাই। চ' মোৰ যিখিনি মানে হেৰি আছিল, মোৰ যিখিনি মোৰ মনৰ কথা আছিল শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ যদি তোমালোকৰ ভালে লাগে তো তোমালোকে এটা লাইক কমেণ্ট কৰিবা, আৰু যদি নালাগে থৈ দিয়া। ধন্যবাদ।